আমাৰ লোক নিৰ্মাণ বিভাগত 57 গৰাকী জুনিয়ৰ ইঞ্জিনিয়াৰে চাকৰি কৰি আছে। APSCত তেওঁলোক সিলেক্ট নহল। তেওঁলোকক আমি ৰেগুলেশ্যন 3Fত চাকৰি কৰাৰ সুবিধা দি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। আজি আমাৰ কেবিনেটত 326টা মিছন বসুন্ধৰাৰ অধীনত প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু এই 326 গৰাকী হিতাধিকাৰীয়ে মিছন বসুন্ধৰাৰ অধীনত এতিয়া লেণ্ড পট্টা বা মাটিৰ পট্টা তেওঁলোকে লাভ কৰিব। আজি আমাৰ কেবিনেটত সতী সাধনী বিশ্ববিদ্যালয়ৰ সমীপতে এটা ছোৱালীৰ কাৰণে আৰু ল'ৰাৰ কাৰণে হোষ্টেল নিৰ্মাণ কৰিবলৈ আৰু মিউজিয়াম নিৰ্মাণ কৰিবলৈ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাক আমি 8 বিঘা মাটি আজি আবণ্টন কৰোঁ। অৰ্থাৎ সতী সাধনী বিশ্ববিদ্যালয়ৰ ই অংশ নহয়, কিন্তু সতী সাধনী বিশ্ববিদ্যালয়ত পঢ়িবলৈ অহা ছাত্ৰ ছাত্ৰীসকলৰ বাবে গোলাঘাট জিলা চুতীয়া বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে অতি বৃহৎ উপহাৰ দিছে। কিয়নো ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলে বছৰ বছৰ ধৰি এইটো তেওঁলোকৰ এটা বহুদিনীয়া দাবী আছিলে, সেই দাবীটো আজি আমাৰ পূৰণ হয়। আজি আমাৰ কেবিনেটে বৰাক উপত্যকাৰ শ্ৰীভূমি জিলাৰ পাথাৰকান্দি সমষ্টিত এখন কৃষি মহাবিদ্যালয় স্থাপনৰ অনুমোদন জনায় আৰু এই কৃষি মহাবিদ্যালয়খন 122 কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা হ'ব। বৰাক উপত্যকাৰ এইখনেই প্ৰথম এগ্ৰিকালচাৰেল কলেজ হ'ব। ইয়াৰ আগতে বৰাক উপত্যকাত এগ্ৰিকালচাৰ কলেজ নাছিলে। আজি আমাৰ কেবিনেটে গুৱাহাটীত জাহাজ নিৰ্মাণৰ বাবে ইণ্টিগ্ৰেটেড চিপয়াৰ্ড আৰু কণ্টেইনাৰ, আপোনালোকে যেনেকুৱা দেখিছে কোচিত চিপয়াৰ্ড আছে, কণ্টেইনাৰ আছে, ডাঙৰ ডাঙৰ জাহাজ বনায়। আজি আমাৰ গুৱাহাটীৰ ধাৰাপুৰত এনেকুৱা চিপয়াৰ্ড আৰু কণ্টেইনাৰ বনাবৰ বাবে এটা উদ্যোগক কেবিনেটে আজি মঞ্জুৰি দিয়ে। ভাৰত A2Z প্ৰাইভেট লিমিটেড তেওঁলোকে এই উদ্যোগটো স্থাপন কৰিব 475 কোটি টকা ব্যয়েৰে। আজি আমাৰ কেবিনেটে শিলচৰত পলো টাৱাৰ হোটেলক এখন 5-ষ্টাৰ হোটেল নিৰ্মাণৰ বাবে মঞ্জুৰি প্ৰদান কৰে। পলো টাৱাৰ লিমিটেডে এই 5-ষ্টাৰ এখন নিৰ্মাণ কৰাৰ বাবে 103 কোটি টকা ব্যয় কৰিব আৰু এইখন শিলচৰৰ প্ৰথম 5-ষ্টাৰ হোটেল হ'ব। মানে সেইটো স্পষ্ট ধাৰণা আৰু স্পষ্ট কথা যে MPS আজি আমাৰ কেবিনেটে লোক নিৰ্মাণ বিভাগক 241টা পথ নিৰ্মাণৰ বাবে 519 কোটি টকা
অনুদান পাইছিলে সেই 25,000ৰ ভিতৰত যিসকলে প্ৰথম পুঁজি সৎ ব্যৱহাৰ কৰিলে তেওঁলোকক দ্বিতীয় কিস্তিৰ ধন 11 তাৰিখে দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আৰু ইয়াৰ বাবে প্ৰয়োজনীয় 130 কোটি টকা কেবিনেটে অনুমোদন কৰে। আজি আমাৰ কেবিনেটত আপোনালোকে জানে যে পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ কন্ট্ৰেকচুৱেল এমপ্লয়ীসকলৰ লগত তেওঁলোকৰ বিভিন্ন দাবীৰ সম্পৰ্কত মোৰ আলোচনা হৈছিল। তেওঁলোকৰ মুখ্যতঃ দাবী আছিল যে তেওঁলোকৰ চাকৰিৰ কাৰ্যকাল 60 বছৰলৈকে বঢ়াব লাগে। আজি কেবিনেটে পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত কন্ট্ৰেকচুৱেল চাকৰি কৰি থকা আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনত চাকৰি কৰি থকা আৰু গোলাপ বৰবৰা ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেণ্টত কাম কৰি থকা কন্ট্ৰেকচুৱেল এমপ্লয়ীসকলৰ কাৰ্যকাল সেইসকলৰ বাবে 60 বছৰলৈ বৃদ্ধি কৰে যি ইতিমধ্যে 45 বছৰত ভৰি দিছে। অৰ্থাৎ যিসকল কৰ্মচাৰীৰ বয়স 45 বছৰ অতিক্ৰম কৰিছে বেলেগ ডিপাৰ্টমেণ্টত এতিয়া তেওঁলোকে চাকৰিত আবেদন কৰিব নোৱাৰে তেওঁলোকৰ কাৰণে আমি চাকৰি কাৰ্যকাল 60 বছৰলৈ বৃদ্ধি কৰিছো। 45 বছৰৰ তলৰ লোকসকলক আমি এই কাৰণে বৃদ্ধি কৰা নাই কাৰণ তেওঁলোকৰ হাতত এতিয়াও বয়স আছে যদি ভাবে তেওঁলোকে আন ডিপাৰ্টমেণ্ট বা আন ৰেগুলাৰ চাকৰিটো যাব পাৰিব। কিন্তু যদি তেওঁলোকে বেলেগ ডিপাৰ্টমেণ্টত চাকৰি নকৰে আৰু PNRD ডিপাৰ্টমেণ্টতে কাম কৰি থাকে 45 বছৰত তেওঁলোকে ভৰি দিলে তেওঁলোকৰ দাবীটো আমি বিবেচনা কৰিম। তাৰমানে এতিয়া 45 to 60 years or 58 years, 55 years, 56 years যাৰ হৈছে তেওঁলোকৰ চাকৰি কাৰ্যকাল পালে PNRD ডিপাৰ্টমেণ্টৰ MG এনৰেগা PMY আদিত কাম কৰি থকা কন্ট্ৰেকচুৱেল এমপ্লয়ী আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনত কাম কৰি থকা কন্ট্ৰেকচুৱেল এমপ্লয়ী আৰু SIRD বা গোলাপ বৰবৰা ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত কাম কৰা কন্ট্ৰেকচুৱেল এমপ্লয়ীসকলে এই 60 বছৰলৈ চাকৰি কৰাৰ সুবিধা পাব যদিহে তেওঁলোকৰ বয়স 45 বছৰ অতিক্ৰম কৰিছে বা 45ত ভৰি দিছে। আজি আমাৰ ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা 33,656 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰক একোখনকৈ স্কুটি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰণ তেওঁলোকে হস্পিটাল আৰু গাঁৱৰ মাজত আপ এণ্ড ডাউন কৰি থাকিব লাগে তেওঁলোকৰ যাতায়াত বহুখিনি যাতায়াত কৰিব লাগে সেইকাৰণে আমি তেওঁলোকক আশা এক্সপ্ৰেছ যেনেকৈ আমি ASRLMত কাম কৰা জীৱিকা সখী বাইদেউসকলক সখী এক্সপ্ৰেছ দিছিলোঁ এওঁলোকক আমি আশা এক্সপ্ৰেছ দিম যাৰ জৰিয়তে 33,656 গৰাকী আশা কৰ্মীয়ে একোখন স্কুটি পাব আৰু 2,000 আশা ফেচিলিটেটৰে 2,570 গৰাকী তেওঁলোকেও চাকৰি পাব। কোনোবাই যদি আশাৰ কাম বাদ দিয়ে তেওঁলোকে স্কুটিখন চৰকাৰক ঘূৰাই দিব লাগিব যদি আশাৰ চাকৰি বাদ দিয়ে। ইয়াৰ পিছত মই আপোনালোকক কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ফালে লৈ যাব খুজিম। আজি আমাৰ কেবিনেটে BTCৰ বাবে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ বাবে এটা নতুন বিকেন্দ্ৰীকৃত ক্ষমতা হস্তান্তৰ কৰে আৰু সি কাৰ্বি আলং আৰু ডিমা হাছাওৰ বাবেও প্ৰযোজ্য হ'ব। PWD ৱাটাৰ ৰিচোৰ্চ ফ্লাড কণ্ট্ৰল এই ডিপাৰ্টমেণ্টত
বা ইৰিগেশ্যন যদি 10 কোটি টকাৰ তলত কাম হয় তাৰ টেণ্ডাৰ এতিয়া বিটিচি, কাৰ্বি আলং আৰু ডিমা হাছাও কাউন্সিলে কৰিব, কিন্তু সেটেলমেন্টটো চৰকাৰত হ'ব, কিন্তু প্ৰাৰম্ভিক টেণ্ডাৰ কৰাৰ অথৰিটি আমি বিটিচি, ডিমা হাছাও আৰু কাৰ্বি আলং কাউন্সিলক আমি হস্তান্তৰ কৰিছোঁ।